এইফালে দৰা আছে, দৰাৰ মুখখন লুকুৱাই দিছোঁ দেই, আগতে নেদেখুৱাও নহ'লে মুখ লাগি। বন্ধুৱনী কি ধুনীয়া লাগিছে। মায়ে দিলে এটা কফু, মাৰ ওচৰত এটাই আছিলে, সেইটো কাৰণে মোকেই দিলে। আৰু হাই গাইজ, গুড মৰ্ণিং। মিতালী এণ্টাৰটেইনমেণ্টৰ নতুন এটা ধামাকা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছোঁ। ভিডিঅ' যদি ৰাতিপুৱা ষ্টাৰ্ট কৰি নলওঁ তেতিয়া পিছত ভিডিঅ' কৰিবলৈ একদমেই মন নাযায়। আৰু সেইটো কাৰণে বহুত দিন হ'ল ভিডিঅ' দিয়া হোৱাই নাই, প্ৰায় এমাহ মানে মই ভিডিঅ' দিয়া নাছিলোঁ। আৰু বহুতে সুধি আছিলে কিয় ভিডিঅ' দিয়া নাই, কিয় ভিডিঅ' দিয়া নাই বুলি। আৰু এইটোৱে হ'ল কাৰণটো। আৰু সেইটো কাৰণে আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছোঁ। কি কৰোঁ সকলোবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সেইটো কাৰণে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষৰলৈকে চাই থাকিব। ভিডিঅ'টো ৰুমতে আৰম্ভ কৰি পোনে পোনে পাকঘৰলৈ গ'লোঁ। চৰি পোনে পোনে নহয় দেই, পোনে পোনে গৈ অলপ সোঁফালে গ'লে আমাৰ পাকঘৰটো পায়। আৰু এইজন কোন গম পাইছে? এইজন হ'ল আমাৰ দেউতা। দেউতাক ভাত পানী খুৱাই বোৱাই আজৰি কৰি পঠিয়াই আমি এতিয়া বাহিৰত অলপ কামত লাগিছোঁ। কামত মানে বাইদেৱে অলপ তগৰ ফুলৰ পুলিটোত মাটি চপাই দিছে। দেউতাই নতুনকৈ তগৰ ফুলৰ পুলি এটা আনি ৰুইছেহি। আৰু আমাৰ এইফালে খেতি কৰা হৈছে, অলপ হৈছে। আৰু এইফালে লাই পুলি হৈছে, আৰু এইফালে জলকীয়া গছত জলকীয়া লাগিছে। আৰু লাইৰ লগত যে গাহৰি খাই বৰ ভাল লাগে। এতিয়া আৰু ইউটিউবত পূৰা ৰেচিপিবিলাক পায়ে থাকিম। লাই উইথ গাহৰি কি যে মজা লাগিব। আৰু এতিয়া আমি অলপ ফুলত লাগিছোঁ। ফুলবোৰত বৰকৈ বন হৈ গৈছে, যিহেতু এইকেইদিন পূৰা বৰষুণ দি আছে। আৰু বাইদেৱে অলপ চাফা কৰি দিছে। আৰু চাফা কৰি থাকোঁতে ওলালে এটা জোক। আৰু এয়া হ'ল আমাৰ ওচৰৰ পূবালীক মই আগৰ ভিডিঅ'ত দেখুৱাইছোৱেই। আৰু এতিয়া আমি তিনিওজনী কিবাকিবি অলপ কথা পাতি আছোঁ। আৰু কথা চথা পাতি আহি অলপ মই শুইছোঁ মানে শোৱাৰ আগতে অলপ ভিডিঅ' কৰি ৰাখিছোঁ, যিহেতু আপোনালোকক মই শুলোঁ বুলি ক'ব লাগিব যে। বৰ ধুনীয়াকৈ শুই আছিলোঁ, কিন্তু এই হাঁহকেইটা আহি পেক পেক কৰি মোৰ টোপনি ভাঙি দিলে। বাৰু টোপনি ভাঙি দিলে ভালেই হ'ল। এতিয়া আমি যাবলৈ ওলাইছোঁ বিয়াৰ খবৰ ল'বলৈ। কাৰ বিয়া আছে সকলোবোৰ কম দেই, কিন্তু মোৰ এই 32টা দাঁতৰ হাঁহি দেখি আপোনালোকে অনুমান কৰিব পাৰিছেই মই যে বিয়া খাই কিমান ভাল পাওঁ। ৰ'ব একদম বিয়া ঘৰত লগ পাম দেই। অলপ পিছতে আমি দুয়োজনী আহি বিয়াঘৰ পালোহি। আৰু বিয়াঘৰ আহিয়ে একদম মনটো ভাল লাগি গ'ল, যিহেতু পেণ্ডেল ধৰা আৰম্ভ কৰিলেই, সেইটো কাৰণে পূৰা বিয়া ফিলিং আহিয়ে গ'ল। আৰু বিয়া আছে আমাৰ বাইদেউৰ বন্ধু এঘৰ। আৰু এইফালে দৰা আছে, দৰাৰ মুখখন লুকুৱাই দিছোঁ দেই, আগতে নেদেখুৱাও নহ'লে মুখ লাগিব পাৰেতো, একদম দৰা সাজতে দেখুৱাম দেই। আৰু এইফালে আমাৰ বাইদেৱে পাকঘৰত আহি চাহ বনালে। চাহ বনাই এতিয়া কাম কৰা মানুহক দিবলৈ লৈছে, যিহেতু বন্ধু এজনী, সেইটো কাৰণে অলপতো কামত সহায় কৰি দিবই লাগিব। আমিও চাহ তাহ খালোঁ, অলপ বহিলোঁ। তাৰপিছত এতিয়া আমি ভাজিবলৈ লৈছোঁ চফ। আৰু চফৰ গোন্ধটো পালেই পূৰা বিয়া ভাৱটো আহিয়ে যায়। আৰু এইগৰাকী হ'ল আমাৰ দৰাৰ মাক। কিমান যে মনত হেঁপাহ নতুন বোৱাৰী আহিব বুলি ঘৰখনলৈ, তেওঁ কামৰ শেষেই নাই। এতিয়া বাইদেউ পাল, এইখিনি মই ভাজিলোঁ আধা আৰু এইফালে বাইদেউ, নহ'লে হাত বিষাব নহয়। বন্ধুৱনী কি ধুনীয়া লাগিছে। আমি বিয়াৰ খবৰ ল'লোঁ আৰু উভতি আহি আকৌ চেপনলৈ আহিছোঁ। চেপনত আজি বজাৰ বহিছে, যিহেতু দেওবাৰ। আৰু প্ৰত্যেকটো দেওবাৰে আমাৰ ইয়াত বজাৰ বহে। আৰু দুৰ্গা পূজাৰ ওচৰ পাইছেহি, সেইটো কাৰণে বহুত ভিৰ লাগিছে। আৰু এতিয়া আমি আহিছোঁ চাওমিন খাবলৈ। আৰু সোনকালে চাওমিন খাওঁ, যিহেতু ঘৰলৈ যাবলৈ দেৰি হৈছে। একদম ঘৰত গৈ লগ পাম দেই। ঘৰ আহিলোঁ আৰু সোনকালে কাপোৰ চেঞ্জ কৰি এতিয়া খেল চাব যাবলৈ ৰেডি হৈছোঁ। আৰু এয়া আমি আহি পালোহি। খেল আৰম্ভ হ'লেই, যিহেতু আমাৰ আজি অলপ দেৰিয়ে হৈ গ'ল। আৰু এয়া আমি এতিয়া তলত বহি ল'লোঁ আৰু এতিয়া অলপ খেল চাওঁ, লগতে আপোনালোককো অলপ দেখুৱাইছোঁ, অলপ খেল চাই লওক। গাইজ, খেলৰ পৰা আহিলোঁ
আৰু এতিয়া সন্ধিয়াই হ'ল, এতিয়া কাপোৰ কানি চেঞ্জ কৰি লওঁ। কাপোৰ চেঞ্জ কৰি এতিয়া মই ইস্ত্ৰি দিবলৈ লৈছোঁ। মানুহজনৰ চাৰ্ট 3টা ধুইছিলোঁ, তাকে ইস্ত্ৰি কৰি থৈ দিওঁ ধুনীয়াকৈ জাপি। গডৰেজটো খুলি দেখিলোঁ গোটেই কাপোৰবোৰ খেলি মেলি হৈ আছে। সেইটো কাৰণে ভাবিলোঁ কাপোৰবোৰ উলিয়াই আকৌ ভালদৰে জাপি থওঁ। আৰু পূৰা এইদৰে মেলি লৈছোঁ বিচনাত, এইফালে আলনাটো মেলি লৈছোঁ। আৰু কাপোৰবোৰ অলপ বেয়া বেয়া গোন্ধাইছে বুলি কোৱাত মায়ে দিলে এটা কফু। মাৰ ওচৰত এটাই আছিলে, সেইটো কাৰণে মোকেই দিলে আৰু কাপোৰৰ মাজত ভৰাই থলোঁ। আৰু এইফালে দেখিছেই নহয় লেতেৰা কাপোৰ ওলালেই ধুবলৈ। আৰু এইফালে চব খেললৈ পিন্ধি যোৱা কাপোৰ দেই, একদম 14 তাৰিখে খেল শেষ হোৱাৰ পিছতহে ধুব লাগিব।